নমস্কাৰ মই উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে ভালে আছে চাগে। আহক এতিয়া মেইন বিষয়টো আলোচনা কৰোঁ। 21 আগষ্ট তাৰিখে সদৌ অল ইণ্ডিয়া অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই ব্লেক ডে ঘোষণা কৰিছে। কি কাৰণে ব্লেক ডে ঘোষণা কৰিছে জানো আহক। 17 আগষ্ট অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিয়ে উদ্যোগেৰে জনায় যে কেন্দ্ৰীয় চৰকাৰে এফআৰএছ পদ্ধতিবোৰ ব্যৱহাৰত IDSA হিতাধিকাৰীৰ সংখ্যা হ্ৰাস কৰা গভীৰ ষড়যন্ত্ৰ লিপ্ত হৈছে। হিতাধিকাৰীসকলক ঘৰতে ৰেচন যোগান ধৰাৰ বাবেই দুই ধৰণৰ প্ৰমাণীকৰণৰ নিয়ম, মুখ স্বীকৃতি ব্যৱস্থা আৰু OTP বাধ্যতামূলক কৰাৰ বাবে মন্ত্ৰালয়ে লোৱা শেহতীয়া সিদ্ধান্তই অংগনবাদী কৰ্মী, সহায়িকা আৰু হিতাধিকাৰীসকলক বিমোৰত পেলাইছে। আৰু দুই ধৰণৰ প্ৰমাণীকৰণৰ নিয়মৰ বাবে TSR হিতাধিকাৰী, গৰ্ভৱতী মহিলা, দুগ্ধপান কৰা মাতৃ আৰু 6 বছৰ আৰু 3 বছৰীয়া শিশু ফটো পৰীক্ষণ আৰু আধাৰ সংযুক্ত পঞ্জীয়নযুক্ত মোবাইল নম্বৰত OTP প্ৰয়োজন হয়। প্ৰতিবাৰ TSR যোগান ধৰা এক প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰিব লাগে। উল্লেখযোগ্য যে হিতাধিকাৰী পৰীক্ষণৰ বাবে এফআৰএছ পদ্ধতিয়ে কেন্দ্ৰীয় মন্ত্ৰালয়ে আমাৰ দেশৰ স্থল পৰিস্থিতিৰ কোনো ধাৰণা নোহোৱাকৈ প্ৰচলন কৰিছে, য'ত পুষ্টিহীনতা প্ৰাদুৰ্ভাৱ ঘটা অঞ্চলসমূহত হিতাধিকাৰীৰ বিপুল সংখ্যকেই হৈছে দৰিদ্ৰ মহিলা, যিসকলৰ মোবাইল কিনাৰ সামৰ্থ্য নাই। বহু পৰিয়ালৰ এটা মোবাইল নম্বৰ আছে, যিটো তেওঁলোকৰ পৰিয়ালৰ প্ৰতিজন আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত। বহু পৰিয়ালৰ মোবাইল নাই অথবা নম্বৰ তেওঁলোকে নম্বৰ সলনি কৰিছে। বিশেষকৈ গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ মাতৃৰ ক্ষেত্ৰত পৰিয়ালৰ আন যিকোনো সদস্যই TSR গ্ৰহণ কৰাটো সাধাৰণ কথা। সকলোকে এফআৰএছ নামত ৰেচনৰ পৰা বঞ্চিত কৰা হৈছে। অংগনবাদী কৰ্মী আৰু সহায়িকা সকলৰ কাম হ্ৰাস কৰিবলৈ ডিজিটেলাইজেশ্যন আৰম্ভ কৰা হৈছে যদিও এতিয়া তেওঁলোকৰ বাবে দুঃস্বপ্ন হৈ পৰিছে। সেইবোৰ অসুবিধাৰ কাৰণেই এফআৰএছ পদ্ধতি বাতিল কৰাৰ দাবীত অহা 21 আগষ্টত অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যজোৰা কলা দিৱস পালনেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব। ৰাজ্যখনৰ প্ৰতিখন জিলাৰ প্ৰতিটো প্ৰকল্পৰ কৰ্মী আৰু সহায়িকাই এই কলা দিৱস ৰূপায়ণ কৰাৰ বাবে অনুৰোধ জনাইছে। ধন্যবাদ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।